Welcome back to my YouTube channel. আৰু মই আছো এতিয়া নৰ্থ লখিমপুৰত আৰু দেন ইয়াৰ পৰা আমি এতিয়া যাই আছো নাৰায়ণপুৰ। Hello guys, মই আছো এতিয়া লখিমপুৰ আৰু আমাৰ অংকুৰৰ মাহীয়েকৰ ঘৰত আহিছিলোঁ। মাহীয়েকাটি নাই বৰ্তমান, বস্তু এটা দিব আহিছোঁ, বস্তুটো ৰাখিলোঁ। তো আমি টাউনৰ মাজতে আছোঁ এণ্ড আমি এতিয়া যাম নাৰায়ণপুৰ আৰু লেটেকুপুখুৰী মাধৱদেৱৰ জন্মস্থানলৈ যাম আৰু তাৰপিছত আৰু এতিয়া আমি ইয়াৰ পৰা জাৰ্ণি ষ্টাৰ্ট কৰিম। আৰু আমি বাইকত আহিছোঁ, ডাবল হেলমেট পিন্ধি আহিছোঁ, কোনো যাতে আমাৰ ফাইন কাটিব নোৱাৰে। গাইজ আমি ডাবল হেলমেট পিন্ধি গৈ আছোঁ এণ্ড এইটো ছেফটি হয় বিকজ মানে চৰকাৰে প্ৰশাসনে এইটো বহুত ধুনীয়া পদক্ষেপ লৈছে যে দুটা হেলমেট পিন্ধিব। আমি এতিয়া হাইৱে পালোহি আৰু ইয়াৰ পৰা আমি যাই আছোঁ আমি মানে এতিয়া তেলমাটি পাইছোঁহি আৰু ইয়াৰ পৰা যাই আছোঁ এতিয়া লেটেকুপুৰ। তো লেটছ সি চাহ বাগিচা। তো গাইজ আমি এতিয়া চাহ বাগিচা পাইছোঁ বনোৱা এক্সপিৰিয়েঞ্চ একেবাৰে নাই। আজি ফাৰ্ষ্ট টাইম এনেকৈ মটৰ ব্লগ কৰা। তো গাইজ মই ভাবি আছোঁ নেক্সট ব্লগ আজি এক্সাইটেড হোৱা কাৰণটো এইটোৱে যে দাদাডোখৰত বহুত কমচে কম 5 বছৰ ৰানিং কৰিছে। মানে পিছত গৈ আছোঁ মই দাদাহঁতৰ ঘৰত। তো এনেকুৱা এটা ফিল হৈ আছে, কি কওঁ আৰু বেয়া পাই আছে কিন্তু বেয়া পাই মানে আহিব পাৰিছিলোঁ আৰু
নেচাৰেল বিউটি সেইবোৰ পাহাৰবোৰ হৈছে অৰুণাচলৰ পাহাৰ হয় আৰু এইপিনে অসম আৰু এইপিনে অৰুণাচল গাইজ আমি পাইছোঁহি এতিয়া অসম আৰু অৰুণাচলৰ মাজৰ বৰ্ডাৰটো এণ্ড দেখাই আছোঁ তো ইয়াতে বহুতেই ভিৰ ডাঙৰ গাড়ী আছে নাই দেখাব এইটোৱে হৈছে অসম আৰু অৰুণাচলৰ বৰ্ডাৰ আৰু এইখনেই চেক গেট হয় এণ্ড অলপ ছাইডত লগাই দিবা তো ইয়াতে ৰওঁ কিবা কিবি লওঁ আৰু যাওঁ এতিয়া আমি যাম আকৌ যাম এতিয়া দেওতলা চাৰিআলি আৰু এইডোখৰ বান্দৰদেৱা এইডোখৰ হৌৰা আচ্ছা and toll gate hoy ami kinan jabo toll gate kon bonai ase niki pao Mainatu. Ui. Ba. আমি খাব লৈছো ভাত এয়া দাদা আছে আৰু পিনে মোৰ লগৰজন আছে তো আমি খাই লওঁ খোৱাৰ পিছত আকৌ লগ পাই আছো তো ভিডিঅ'টো চাই থাকক শেষলৈকে তো গাইজ আমি এতিয়া যাব লৈছো এয়া আমাৰ মা আছে যাওঁ দেই গুণী টাটা পোৱালি এইটো লৈছে তো যাইছোঁ আমি এতিয়া গৈ আছোঁ গুৱাহাটীত গৈছোঁ তো আকৌ লগ পাম গুণী বাৰ্থডে ঠিক আছে খালি আৰু এইটো এয়া আমাৰ দাদা ঘৰ আৰু এতিয়া আমি যাব লৈছোঁ বাই বাই তো গাইজ আমি এতিয়া যাই আছোঁ মাধৱদেৱৰ থানলৈ এইপিনে গাড়ী সোমাব পাৰিম নে গাড়ী সোমাইছে গাড়ী সোমাইছে
আমি পাৰ হৈ গ'লোঁ আকৌ। এয়া হৈছে মাধৱদেৱৰ জন্মস্থানৰ গেট। আমি এতিয়া সোমাই গ'লোঁ মাধৱদেৱৰ জন্মস্থানৰ গেটলৈ আৰু বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু ইমান ধুনীয়াকৈ সজাইছে নহয় ৰাস্তাবোৰ একদম। বৰ্তমান আমি থান পালোহি আৰু ইয়াৰে সৌন্দৰ্য কিন্তু অপূৰ্ব। ঐতিহাসিক লেটেকু পুখুৰী, তাকেতো বহুতেই ধুনীয়া মাধৱদেৱৰ থানখন। আৰু যিহেতু এতিয়া বন্ধ আছে, তো বন্ধ থকাৰ কাৰণে আমি এতিয়া মানে হেৰি কৰিব নোৱাৰিলোঁ, মানে এইটো টুৰিজিম হিচাপে আমি এইবোৰ চাব ভালকৈ নোৱাৰিম ভিতৰে চিতৰে, কিন্তু আমি বাহিৰৰ ডোখৰ দেখাই দিছোঁ। আপোনালোকে যদি আহিব বিচাৰিছে লখিমপুৰ লেটেকু পুখুৰী, তো আপোনালোকে আহিব পাৰে। পিনে আছে লেটেকু পুখুৰী, এইটো বেক চাইডত মই দেখাই আছোঁ। যিহেতু এতিয়া অলপ ইমানকৈ টুৰিজিমৰ কাৰণে খুলি দিয়া নাই আৰু সেইকাৰণে এইটো চাফ কৰা নাই, এতিয়া বহুত মানে কালাৰ হৈ আছে, এইটো চফা কৰা নাই যিহেতু পুখুৰীটো। এণ্ড ইয়াতে মাছ আছে বহুত। বহুত ভাল লাগিলে আৰু আমি ইয়াৰ পৰা যাব লৈছোঁ। এয়া হৈছে মাধৱদেৱৰ জন্মস্থানৰ যিটো নামঘৰ আছে আৰু ইয়াৰ অংকুৰ ষ্টাৰ্ট দিলে আৰু আমি এতিয়া যাম ঘৰত। তো আই হোপ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু নতুন মানুহসকলে আপোনালোকে শ্বেয়াৰ কৰি দিব। জয় অসম, বাই বাই।